কি করবি? ভাল লাগে স্যার, কারণ ইয়াতে তো মানে বস্তুবিলাক মইতে পাব লগা হয়, গতিকে পাই বুলিকে পাই থাকে। হয় স্যার, ঠিকে কৈছে স্যাৰ। মানুহখিনি কিছুমান বেয়া মানুহ আছে স্যাৰ। আপোনালোকে আমাৰ দুখীয়া মানুহ খাই আহিব পাৰে যায় আপোনালোকে। আগে কিলো ঘৰত নাপাওঁ। এই ল'ৰাটো ঠিকে কৈছে স্যাৰ। বাইদেউ আহিছে, বাইদেউ ইমান পানী খুঁজছে। আপুনি এবাৰ চাৰ্ভে ভালকে কৰিলে চব গম পাই যাব আপুনি। দাদা ঠিকে আছে, কিন্তু গাঁৱৰ ঠিকে আছে, ঠিকে আছে। গাঁৱৰ মানুহৰ কথা নাই, দাদা ইউটিউব ৰিপৰ্ট নাই। আমি হেল্ল' দাদাৰ ৰিপৰ্ট লৈ আমি কিন্তু বহুত সহায় কৰিছে। মোৰ এটা পাৰ্চনেলি এটা হেৰি প্ৰব্লেম এটা আছে, ক'ব পাৰোঁ নেকি ছাৰ? মই এছ চি হয়, লোকেল হয়, মই ডিফেন্সত কাম কৰোঁ বাৰু। মোৰ এছ চি চাৰ্টিফিকেটখন মোৰ ছাৰ্ভেৰ কাৰণে আহিছিলে, ডিফেন্সৰ পৰা পঠাইছিলে। এজন মানুহ ফোন কৰি আছে, আপুনি আহিলেহে মানে মোক এজন বেলেগ মানুহে ফোন কৰি আছে যে আপোনাৰ চাৰ্টিফিকেটখন এনেকৈ ভেৰিফিকেশ্যনৰ কাৰণে আহিছে, আপুনি আহক, মোক এটা খৰচ দিয়ক, মই তেতিয়াহে মই লিখি কিনে পঠাই দিম। এইটো গোলক দাস বুলি কয় কোনো কিন্তু বংশৰ বোলে গোলক দাস এছ চি কামৰূপ এছ চি বোলে প্ৰেচিডেণ্ট হয় বোলে। অনলাইন হয়তো অনলাইন হ'ব, মই চাৰ্ভিছৰ পৰা অনলাইন হ'ব। কিবা অসুবিধা হ'লে বাইদেউ লগ কৰিব। আজিকালি ডি চি অফিচৰ চাৰ্টিফিকেট দিয়ে। আজিকালি এইবিলাক কৰবা চেয়াৰমেন কিবা অমুকৰ চেয়াৰমেন তাহাঁতৰ দ্বাৰাই নহ'ব ছাৰ। মই আপুনি সেইবিলাক কৈছোঁ কি জানে, মই ছাৰ্ভিচ কৰোঁ, অলৰেডি মই ছাৰ্ভিচ কৰোঁ, মই ডিফেন্সত ছাৰ্ভিচ কৰোঁ। মোৰ ডিপাৰ্টমেণ্টৰ পৰা কাষ্ট চাৰ্টিফিকেট ভেৰিফাই কৰা নাই আছিলে, ভেৰিফিকেশ্যন ডি চি অফিচতে আহিছিলে। আপোনাৰ চাৰ্টিফিকেট আগতে যিখিনি আছে এছ চি এছচিয়েশ্যনে দি আছিলে, যিখিনি এছচিয়েশ্যন এতিয়া এছচিয়েশ্যন আপোনাৰ যিবিলাক ডি চি অফিচ তেওঁৰ কোনো সেই নাই, তেওঁৰ ক'লে বা নাপোৱাৰ কোনো দাবী নাই। ডি চি অফিচৰ পৰা আমাৰ কমিশ্যনাৰ আগতে আপোনালোকৰ এছ'চিয়েশ্যন তেওঁলোকৰ এতিয়া তেওঁলোকৰ মহান মিল এতিয়া আপোনালোকৰ চাৰ্টিফিকেট দিছে চাৰ্ভিচমেন আপুনি এনেও আৰু আমাৰ এইটো এছ চি চাৰ্টিফিকেটটো আমাৰ এনেও অনলাইনে হয়। আপোনাৰতো মই বুজি পাইছোঁ, এইটো চাকৰিৰ ক্ষেত্ৰত তেওঁলোকে জাষ্ট এইটো মানে যেনেকৈ আমাৰ পুলিচ ভেৰিফিকেশ্যন কৰে তেনেকৈ ভেৰিফাই কৰে। সেইটো আপুনি ডি চি অফিচতো দিব পাৰে, আপোনাৰ আকৌ য'ৰ পৰা পঠাই দিব, কপি এটা দিয়ক ডি চি অফিচত। আৰু আপুনি এটা কামত কৈ আপুনি এই ছাৰ হ'ল এ ডি চি হা, তাতে এখেতক লগ কৰিব আপুনি, যিহেতু এক্স আৰ্মি মেন বৰ্তমান কাম কৰি আছে। এতিয়া কথাটো হৈছে কি, আমি এইবাৰ কেবিনেটত সিদ্ধান্ত লৈছোঁ যাৰ অলৰেডি চাৰ্টিফিকেট আছে তাত থাকিবই। যদি কাৰোবাক চাৰ্টিফিকেট নতুনকৈ লাগে, স্কুলৰ ল'ৰা ছোৱালীক চাৰ্টিফিকেট লাগে, তাতে স্কুলতে চাৰ্টিফিকেট দিব তেওঁলোকক, 9 আৰু 10 স্কুলতে দিব। সেইটো কেবিনেট সিদ্ধান্ত। এই এছ'চিয়েশ্যনে ফোন কৰি